আমাক জীয়াই থাকিব দিয়ক। জিলমিল ডেকা, আমাক জীয়াই থাকিব দিয়ক। তিল তিলকৈ জীৱন্ত শৰীৰটো মৃত্যুৰ পথলৈ নপঠিয়াব। মানৱীয় দৃষ্টিৰে চাওকচোন এবাৰ, দেখিব আমাৰো এজুৰি চকু আছে, য'ত সদায় কেৱল ভয় জিলিকি থাকে। চাওকচোন এবাৰ, আমাৰ দুখন ভৰি, দুখন হাত, দুটি চকু, এটা নাক, দুখন কাণ, এখন মুখ আছে। আমি কোনো সামগ্ৰী নহয়, আমি মানুহ। অনুগ্ৰহ কৰি আমাক জীয়াই থাকিব দিয়ক। এদিন আপোনালোকো আমাৰ দৰে কোনোবা নাৰীৰ শৰীৰৰ এটা অংশ আছিল। তেওঁক আপুনি মা বুলি মাতিছিল। আমাৰ শৰীৰটো ফালি চিৰি নাখাব। একোটা দানৱৰ হত্যাৰ বাবে কিন্তু দুৰ্গাঁৱত থকা কালিৰ জন্ম হয়। মাথো কেইদিনমান অপেক্ষা কেৱল। আকৌ এবাৰ অনুগ্ৰহ কৰি আমাক জীয়াই থাকিব দিয়ক। ধন্যবাদ।